আপোনাৰ যদি এন্ড্ৰইড মোবাইল আছে, আপুনি যদি মোবাইলত ভিডিঅ' চাইছে, আপুনি যদি ইণ্টাৰনেট চলাইছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অলপ শুনিব। আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, আজি মই এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। আশা কৰিছোঁ আপোনালোকে অলপ গুৰুত্ব দি কথাটো শুনিব আৰু অলপ বুজিবৰ কাৰণে চেষ্টা কৰিব। কথা হ'ল এই যে আমিবিলাক যে মোবাইলত দিনটো হোক বা সামান্য সময় হোক বা নিৰ্দিষ্ট একটা সময় হোক মোবাইলত কিবা একটা চাওঁ, ইয়াত হ'ব পাৰে খবৰ, কিবা দেশান্তৰ নিজ দেশৰ বাহিৰৰ দেশান্তৰ খবৰবিলাক চাওঁ বা কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকৰ ভিডিঅ' ক্ৰিয়েটাৰবিলাকৰ বা ডিজিটেল ক্ৰিয়েটাৰবিলাকৰ ভিডিঅ'খিনি চাওঁ। অনেক সময় আমাৰ এনেকুৱা হয় যে আমি কিবা খবৰ যেতিয়া পাওঁ, নিজ দেশৰ হোক বা বাহিৰৰ হোক, অলপ থামি যাওঁ আৰু গোটেইখিনি দৃশ্য চাওঁ। কি কৈছে, কি হৈছে, কি বুজাব বিচাৰিছে বা আমি কি বুজিব গৈ আছোঁ, বহুত ধুনীয়াকৈ গোটেইখিনি শুনো চাওঁ আৰু এই কথাটো অন্যৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইয়াৰ মাজতে কেতিয়াবা এনেকুৱা আহে ভিডিঅ' ক্ৰিয়েটৰ, কণ্টেণ্ট ক্ৰিয়েটৰ বা ডিজিটেল ক্ৰিয়েটৰ যিসকল যেনেকৈ আপোনালোকে বুজি পায়, তেওঁলোকৰ ভিডিঅ'খিনি আহে নিজস্ব ব্যৱস্থাত, নিজস্ব চেহেৰা, নিজস্ব কথাৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ'খিনি আমাৰ সন্মুখত আহে, আমি চাওঁ। দুটা বস্তু চাওঁ, এটা হ'ল খবৰ, দেশান্তৰ বা বাতৰি চাওঁ, আৰু এটা নিজস্ব ব্যৱস্থাত প্ৰস্তুত কৰা ভিডিঅ'খিনি চাওঁ। এটা কথা বুজি লওঁ, এই ভিডিঅ' ক্ৰিয়েটৰ, ডিজিটেল ক্ৰিয়েটৰ, কণ্টেণ্ট ক্ৰিয়েটৰ বা মিডিয়া অপশ্যন যিসকলে বাতৰি প্ৰস্তুত কৰে বা বাতৰি প্ৰচাৰ কৰে, তেওঁলোকে নিজস্ব কেটেগৰীত মিডিয়া অপশ্যন বা নিউজ পাৰ্চনেলিটি, এই দুটা অপশ্যন কেটেগৰী চিলেকশ্যন কৰে। তেওঁলোকে অকল বাতৰিখিনি প্ৰচাৰ কৰে, বেলেগৰ বাতৰিখিনি সংগ্ৰহ কৰে আৰু জনসাধাৰণৰ সন্মুখত এইটো এৰি দিয়ে জনসাধাৰণ দেখিবৰ কাৰণে। সেইটো হ'ল বাতৰি খবৰ। আৰু কিছুমানে আছে নিজস্ব ব্যৱস্থাত, বাতৰি অপশ্যনত নহয়, নিজস্ব ব্যৱস্থাত শিক্ষামূলক, আমোলিয়াত বা এণ্টাৰটেইন বা ব্লগ এইবিলাক প্ৰস্তুত কৰে, আমিও সেইবিলাক চাওঁ। কথা হ'ল এই আমাৰ মূল্যৱান সময়টো দুইটা বিভাগ চাই যায়। যিসকলৰ ভাল লাগে খবৰ অপশ্যন, বেলেগৰ ভিডিঅ' দেখায় আৰু আমি চাওঁ, আমাৰ সময়ো যায়, এমবিও যায়। আৰু আমিবিলাকৰ কিছুমানে কি কৰোঁ, ডিজিটেল ক্ৰিয়েটৰ হিচাপে নিজৰ কেটেগৰীটো চিলেকশ্যন কৰিছোঁ, নিজস্ব ব্যৱস্থাত ভিডিঅ' প্ৰস্তুত কৰোঁ। ইয়াতে শিক্ষামূলক কোনো না কোনো বিষয় থাকে, আমোলিয়াত কোনো কথা থাকে। অনেকেই আছে তেওঁলোকে এণ্টাৰটেইন, আনন্দ ফূৰ্তি, হাঁহি তামাচা এইবিলাক ভিডিঅ' প্ৰস্তুত কৰে। মোটামুটি আমি দেখি সময়বিলাক চাওঁ। এটা কথা চিন্তা কৰিব, আমাৰ মূল্যৱান সময়ো গৈছে, আমাৰ এমবিও গৈছে, আমি চাইছোঁ বেলেগৰটো, আমি যাৰটো চাইছোঁ তাৰ উপকাৰ হৈছে। ইয়াতকৈ বহুত ভাল আমি যিমান জানো, যদি বা আমি মোবাইল চলাইছোঁ, যদি বা আমি মোবাইল চাইছোঁ, তেতিয়াহ'লে আমি যিমান জানো নিজস্ব ব্যৱস্থাত ভিডিঅ' প্ৰস্তুত কৰোঁ, আমাৰখিনিও বেলেগে চাব। ইয়াত আমাৰ এমবিওটো কামত লাগিব, সময়টো কামত লাগিব, শিক্ষামূলক আমোলিয়াত কথাখিনি আনলৈ আগবঢ়াই দিয়াৰ কাৰণে মোৰ শিক্ষা, মোৰ আমোল বাঢ়িব। কথাটো ইমানেই, আমি বুজিবৰ কাৰণে অলপ চেষ্টা যদি কৰোঁ, আমাৰ সময়ৰ সৎ মূল্যায়ন কৰা আমাৰ দ্বাৰা সম্ভৱ হ'ব। বেলেগৰটো চাই, বেলেগক দেখুৱাই হাঁহি তামাচা কৰাতকৈ নিজে প্ৰস্তুত কৰাটোত নিজৰ হ'ব, এইটো নিজৰ শিক্ষাও বাঢ়িব, নিজৰ আমলো বাঢ়িব, নিজৰ সময়, নিজৰ এমবিৰ সৎ ব্যৱহাৰ কৰা হ'ব। আৰু এইটো চিন্তা কৰি, এইটো বুজি পাই আমি যিমান জানো তাৰ পৰাই শিক্ষামূলক, আমোলিয়াত বা বেলেগক উৎসাহী কৰাৰ স্বাৰ্থত আমি নিজস্ব চেহেৰা, নিজস্ব কথাৰ দ্বাৰা ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু বেলেগে মিডিয়া অপশ্যন চিলেকশ্যন কৰি বেলেগৰ খবৰখিনি সংগ্ৰহ কৰি আমালৈ ঠেলি দিয়ে, আমি চাওঁ। আৰু আমিবিলাকে নিজস্ব ব্যৱস্থাত ভিডিঅ' প্ৰস্তুত কৰোঁ আনে চাবৰ কাৰণে, নিজৰ আমোল, নিজৰ শিক্ষা বাঢ়িবৰ কাৰণে। কথা ইমানেই, দুইটাই একেই বস্তু। যোনে যোনটো পচন্দ কৰিছে তাৰ বাবে সেইটো চিলেকশ্যন কৰিছে, সি এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে। যিসকলে নিউজ প্ৰচাৰ কৰে, তেওঁলোকে নিউজ ক'ত কি হৈছে, ক'ত কি আছে, ক'ত কি নাই, এই গোটেইখিনি সংগ্ৰহ কৰিবৰ কাৰণে
দৌৰি থাকিব লাগে, কিন্তু আমিবিলাকক ক'তো দৌৰি থাকিব নালাগে। নিজস্ব ব্যৱস্থাত উন্নতৰ কাৰণে মানৱ কল্যাণৰ কাৰণে কথাখিনি আমি আগবঢ়াই দিওঁ। মানুহৰ কল্যাণ হওক নহওক, বেলেগে মানুক আৰু নামানুক আমি আমাৰ মুখেৰে কোৱাৰ কাৰণে আমাৰ উপকাৰ হয়, আমাৰ শিক্ষাৰ তৰফ